ৰাজ্যৰ পৰা আহি সোমাই যাব আপোনালোকে চাওক এতিয়া কম্পেয়াৰ কৰি চাওক য'ত ফৰেষ্ট আছে তাতে এতিয়া অলপ সুৰক্ষা হৈছে য'ত ফৰেষ্ট নাই মানুহ পুৰা হৈ গ'ল এতিয়া আৰু কিয় কাৰণে মই ইমান চেলেঞ্জ কৰি আছো চেলেঞ্জৰ মুড লৈ আছে কাৰণ আমাৰ খিলঞ্জীয়া মানুহবিলাকে খালী জেগাত তাত পতা চতা থকা জেগাটো বিক্ৰী কৰিলেও দাম হয় না আৰু কিনা মানুহ সাহস কৰিব না তাত বিক্ৰী কৰি আমাৰ খিলঞ্জীয়া মানুহবিলাকে কাৰ্বি বড়ো ডিমাচা এইবিলাক জংঘল সোমাই থাকিব প্লেন এৰিয়া বিক্ৰী কৰি থাকে বন্ধক দিলেও লোৱা মানুহ থাকে পাইকাত দিলেও লোৱা মানুহ থাকে বিক্ৰী কৰিলেও লোৱা মানুহ আছে না তাক বিক্ৰী কৰি থাকিব আমাৰ মানুহ জংঘল গৈ থাকিব গৈ থৈ আমাৰ ইনডাইৰেক্ট ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আমাৰ ধ্বংস হৈ থাকিব গৈ থৈ লগে লগে আমাৰ মানুহে গোটেই ধ্বংস হৈ যাব ভাল আছো আলামটো মাথা নাই এনে কালি আলাম মানে ঠিক হ'ব ইটো মানুহ হাবিত ৰূপাম আমাৰ মানুহ জংঘল সোমাই থাকিব যিবিলাক আনক্লাছ মাটি যিবিলাক ৰিভিনিউ মাটি এইবিলাক বেলেগ মানুহ সোমাই থাকিব বহিৰাজ্যৰ মানুহবিলাকে বাংলাদেশী বিলাকে এনেকাতো দোষা হৈ আছে এনে কালি চলাব আছে আমি তিনটা সব মূল পেলাই কোনোবা যদি দিয়ে কোনোবা দিয়াব কোনোবা ৰেঞ্জাৰে যদি কৰিব বিচাৰিলে আপোনালোকে সেইটো প্ৰশ্ৰয় দিব নালাগে হয়তো সিহঁতে ভাবিব পাৰে নাই নহ'লে ভাবিব পাৰিলে এনেকে নহ'লে আপোনালোকে বুজিছে কথাটো ফৰেষ্ট যেতিয়া নাথাকিব আমাৰ মানুহে থাকিব নোৱাৰিব আমি ইয়াত বসবাস কৰা খিলঞ্জীয়া মানুহবিলাক ফৰেষ্ট যেতিয়া ধ্বংস হ'ব আমাৰ মানুহ ধ্বংস হ'ব এইটো কথা জানিবি এতিয়া চাওক আমাৰ লোকেল মানুহ আমাৰ খিলঞ্জীয়া মানুহ বা ইয়াত বসবাস কৰা কাৰ্বি আংলং মানুহ আজি নাগালেণ্ডত যিবিলাক নাগা মানুহ অন্যান্য বিভিন্ন বাংলাদেশৰ মানুহবিলাক এফালে সোমাই আছে প্ৰথমটো আমাৰ মানুহে এইটো ৰাস্তাটো খুলি দিছে গম পাওঁ না একটা কৰি আমি গম পাওঁ কোন মানুহ কাৰণ ইমান এইটো 20 বছৰ কথা নহয় না কোন মানুহ কি ইনভলভ আছে আমি গম পাওঁ না আমাৰ লোকেল মানুহ এফালে সেইকাৰণে ইমান ইনক্ৰছ হ'ব পাইছে আমাৰ মানুহে সিহঁতক মাতিছে এইটো জেনেৰেল কিছুমান পাব্লিক কিছুমান ছ'চিয়েল ৱৰ্কাৰ হিচাপে নাম লৈ নহ'লে খাব কৰে এফালে কি কয় বৰ্ডাৰৰ মানুহ এফালে নাগালেণ্ডৰ পৰা অহা ইমান সুবিধা নাছিলে এফালে নাগালেণ্ডত থকা বাংলাদেশীবিলাক ইমান সোমাবলৈ সুবিধা নাপালে কিন্তু আমাৰ মানুহে সুবিধা দিছে তাৰমানে কি হৈছে গছ গছনি না কাৰণ ফৰেষ্টৰ টাৰ্গেটটো এনেকুৱা সিহঁতে প্লেনটো প্ৰথমত গছ গছনি কাটিব তাৰ পৰা তাতে মানুহবিলাকে খিয়াল নকৰিব ফৰেষ্ট ডিপাৰ্টমেণ্টে তেতিয়া কি কৰিব ছেকেণ্ড প্লেনিংটো জংঘল কাটা যেতিয়া মানুহে একো নক'ব ঘৰ বনাব গম পাই জংঘল কাটা যদি একো নকয় তেনেহ'লে তাত মানুহ নাই ফৰেষ্ট ডিপাৰ্টমেণ্টবিলাকে নিষ্ক্ৰিয় হৈ আছে সেই কথাটো গম পায় সিহঁতে কাৰণ সিহঁতেতো জনা মানুহ নাই এইবিলাক ঠাণ্ডাই এনেকুৱা না দিনভৰ কেনেকুৱা দখল কৰিব পাৰে দিন ৰাত সিহঁতে বছৰে বছৰে সিহঁতে এইটো চিন্তা নাই কেনেকুৱা যে সোমাব পাৰিব এইবিলাকে সেইকাৰণে ভালকৈ সকলো আপটো পিয়ন মালি ফৰেষ্ট গাৰ্ড ফৰেষ্টাৰ পৰা আৰম্ভ কৰি আপটো ডিপুটি ৰেঞ্জাৰ লেভেললৈকে সেইটো আপোনালোকে সকলো দায়িত্ব আছে দে আলামাই কালি বোলতে এইটো কিছু নলতে এইবোলতে এতিয়া আপোনালোকে চাওক এতিয়া যি ফৰেষ্ট এৰিয়া এতিয়া ইফালে লাহোৰিজান এৰিয়া হওক দলদলি ফৰেষ্ট এৰিয়া হওক বা চেন্ট্ৰেল ফৰেষ্ট এৰিয়া হওক তাত আমাৰ খিলঞ্জীয়া মানুহ ইয়াত আগত পূৰ্বপুৰুষ পৰা বসবাস কৰা মানুহ ইমান নাই এতিয়া সেইটো কথা ভাবক আপোনালোকে ফৰেষ্ট এৰিয়া এতিয়া মেক্সিমাম বাহিৰৰ ডিষ্ট্ৰিক্ট পৰা আহিছে বেলেগ বেলেগ মানুহ সোমাই আছে ইয়াত সেইটো এটা সেন্টিমেন্ট দেই গতিকে আলাম সেইকাৰণে মই দায়িত্ব যেতিয়া লৈছো মই অলপ গুৰুত্বভাৱে ল'ম সেই দায়িত্ব গতিকে মোৰ নজৰ অলপ চোকা দৃষ্টিৰে সেইটো চাম মই
মানে দেই সকলো বুজিছে কথাটো আপুনিতো বহুত বছৰ আগত আপোনালোকে প্ৰায় দেখিছে প্ৰায় চাকৰিটো এতিয়া কিমান 30 বছৰ হওঁ আপোনালোকে গম পাই কোনটো সময় কি হৈ আছে মানে কোনো ফৰেষ্ট ডিপাৰ্টমেণ্ট ভালকে ফেৰে ৰেপিন লাগ আগত বহুত সন্মান কৰে গছ গছনি এটা সোমাবলৈ আমি জানো না ফৰেষ্ট ডিপাৰ্টমেণ্টতো আপোনাৰ দাঁত উঠাকৈ সোমাবই নোৱাৰে কাৰণ আমিও কোনো সময় আমাৰে কি কয় মোৰ ঘৰটো হাৱাইপুৰ এফালে ৰিজাৰ্ভ নগাঁও ৰিজাৰ্ভ বৰ্তমান হোজাই ডিষ্ট্ৰিক্ট লামডিং ৰিজাৰ্ভ তাত খুলি ল'বলৈ গ'লে চব দাঁত উঠাবিলাক কাৰে আমি নিজেই মা বিলাকৰ হাতৰ পৰা কুঠা কাৰাও দেখিছো পিছত এই কুঠাটো তাত বিদ্যুৎ অফিচৰ পৰা আনিব লাগে টকা দি আৰু তাৰ পৰা নেক্সটটো খাব নপায় কিন্তু আজিকালি সেই চিষ্টেম পাহৰিব বন্দুক দিও সোমাব দিয়ে কৰত দিও সোমাব দিয়ে জেচিপিও সোমাব দিয়ে মাটি কাটিলে একো নকয় জেচিপি চলালে ডাম্পাৰ চলালে একো নকয় এইটোৱে আৰু সুবিধাটো পাৰ্ক ষ্ট্ৰীট কিন্তু সেই ষ্ট্ৰীটটো নোহোৱা কাৰণ নিজৰ অধিকাৰ নিজৰ ৰাইটটো নিজে হেৰাই দিছে আমি গতিকে সেই অধিকাৰটো আমি ডিভাইড কৰিব লাগিব গতিকে সেইটোৱে আলামে বুজি ল'ব আমি দাঁত উঠাটো সোমাব দি এতিয়া জংঘল কাটা কম দিব নালাগে দুনিয়াত বহুত মাটি আছে খালি যে ৰিজাৰ্ভত গছ গছনি কাটিলে যে মানুহৰ ল'ৰা ছোৱালী পোহাব সেইটো না এইটো এই লৈ সহানুভূতি দেখালে নহ'ব সিহঁতে বোলে ল'ৰা ছোৱালী খাব নাপাব অমুক তামুক বুলি আৰে দুনিয়া জংঘল নকটাকৈ ৰিজাৰ্ভৰ মাটি দখল নকৰা মানুহবিলাকে আমাৰতকৈ বহুত কোটি কোটি মালিক হৈ আছে না সিহঁতে জংঘলত সোমাইছে না ৰিজাৰ্ভত খেতি কৰিছে এইটো অনুভৱ কৰক আপোনালোকে আমাক সহানুভূতি সিহঁতে বিচাৰিব পাৰে বোলে আমি মাটি খেতি কৰিব জেগাত নাই আৰে বেলেগ মানুহ জেগাত আছে লাখ লাখ কোটি কোটি টকা খেতি কৰি কমাই আছে বিজনেছ কৰি কমাইছে আমাৰ মানুহ কিয় জংঘলত খালি নজৰ গছ গছনি আৰু ৰিজাৰ্ভৰ মাটি কিয় নজৰ দি থাকে কেনেকৈ সহ্য কৰিব ভালকৈ ভাব মাথা পাবি দে হা বাঙামনি তুম হাপিল লুটলে পিন হাপিত আছে কি রোগলে পিন মেনতা खेती केकले मथाय जातो बिजनेस केकले मथाय जातो इतुम मुनी तुम हापित लुटबेक नहीं पोहे रिजर्व खाला नु नहीं पोहे रासी हाला हाला तुम मुनी किलु असो ना इली तुम दुदु नने फरेस्ट डिपार्टमेंट बा लायनो दे लुकर बुरबो निसिना आमी बुरबो हबो नवारे फरेस्ट डिपार्टमेंट এইটো সহানুভূতি বিচাৰিলে বোলে আমি খেতি কৰিব জাগা নাই যদি আৰু বেলেগ কওক হা বহিৰাজ্যৰ মানুহ বা অন্যান্য বাংলাদেশী মানুহ ইয়াত খেতি কৰা জাগাত আছে আমাৰ খিলঞ্জীয়া মানুহ জাগাত কিয় নহব লাল আলাম নাকি গতিকে এইবিলাক ইনক্ৰচমেণ্ট মুঠৰ ওপৰত মাটি গছ গছনিও যদি নাই মাটি ইনক্ৰচমেণ্ট কৰিব নিদি হালা সব প্ৰমিছ মানে তুমি ক্লেম না Cino ba nang li? Senar so. Oh, kena senar adi. Senar so. Cino adi. Sobe বুঝিছে কথাটো। নহলে খাইব। এনেকা যদি গৈ থাকিলে আমাক খাইব। এই ফৰেষ্ট ডিপাৰ্টমেন্টৰ খাকি পিন্ধা খাকি ড্ৰেছটো অকল আপোনালোকক মই ডিএমঅ বিলাকক হাঁহিব ডিএমঅ বিলাককো হাঁহিব পিচিএ বিলাককো হাঁহিব